কালি যোৱা ৰাতি আমাৰ নামঘৰৰ পৰা বহুত কাঁহ পিতলৰ বয় বস্তু লৈ গৈছে আৰু বহুত দিনীয়া সম্পত্তি। তাৰপিছত এতিয়া গম পাইছোঁ যে ওচৰতে শিৱ মন্দিৰ আছে, ৰঙাদিয়া নামঘৰ আছে আৰু পূবলৈও এটা নামঘৰ আছে, সেই নামঘৰত পৰাও নিছে। এনেকুৱা অন্যায় কৰিলে আমি বাৰু কেনেকৈ ভৱিষ্যতলৈ আগবাঢ়িব পাৰিম। আৰু আমি এই সম্পত্তিৰ ওপৰতে আহি আছে এতিয়া ভাদ মাহত আমাক যিখিনি বস্তু দৰকাৰ সেই গোটেই সম্পত্তিখিনি লৈ গৈছে। আপোনালোকৰ ইয়াত কি বস্তু নিলে? কি বস্তু নিলে মানে আমাৰ ৰন্ধা বঢ়া কৰা হেতা, থাল আৰু পিতলৰ গিলাচ অলপ আছিল, শৰাই ভাঙি থৈ গৈছে, গাৰু শোলাসহ মানে পিতলৰ বাচন বৰ্তন বহুত লৈ গৈছে। মানে 50,000 নহয় আৰু হয়তো লাখ টকাৰ মালো হ'ব পাৰে, ইমানখিনি লৈ গৈছে। তাল দুযোৰ নিছে, বৰতাল এযোৰ আৰু সৰু তাল এযোৰ, ঘটি দুটাও নিছে, বন্তি চাকি নিছে, আমাৰ ধৰ্মত হাত দিছে। কোন জাতিয়ে কি কৰিছে এইটো নাজানো ক'ব। আৰু ৰাতি বিয়লি আহি অনেক ধৰণৰ কিবা কিবি ব্যৱহাৰ কৰিলে, সুৰাপান ব্যৱহাৰ কৰি ইয়াত মানে ৰাতি শুবলৈও আমাৰ অসুবিধা হয়, এনেকুৱা অত্যাচাৰ কৰে। কিন্তু ওলাই আহি দেখিলে আমি কাকো নেদেখোঁ। ৰাতি মদ খাই চিঞৰ বাখৰ কৰি থাকে? চিঞৰ বাখৰ কৰে। এতিয়া কোনে কৰিছে কি কথা সেইটো আমি বুজি নাপাওঁ, আৰু মাতবিলাকো বুজি নাপাওঁ কেনেকুৱা ধৰণৰ মাত দিয়ে, কথাবিলাক কি। নমস্কাৰ। আজি যোৱাকালি ৰাতি আমাৰ এই শ্ৰী শ্ৰী দিহিংসত্ৰ নামঘৰ সমাজত চোৰে লুটপাত কৰে। পুৱা আমাৰ নামঘৰৰ পূজাৰী আহি তেখেতে দেখে যে ষ্ট'ৰ ৰুমৰ দৰ্জা তলা ভগা আৰু বহুতখিনি সম্পত্তি আমাৰ ইয়াৰ পৰা তেওঁলোকে চুৰ কৰি লৈ গৈছে। লগতে আমাৰ বহুমূলীয়া মূল্যৱান এখন ডাঙৰ শৰাই তেওঁলোকে নিনিষেখন ইয়াতে ভাঙি টুকুৰা টুকুৰ কৰি পেলাই থৈ গৈছে। আমি খুব দুখ পাইছোঁ। এই চক্ৰটোৱে যি ধৰণে আমাৰ নামগৃহৰ পৰা বস্তুখিনি চুৰ কৰি লৈ গৈছে, আমাৰ নিকটৱৰ্তী ৰঙাদিয়া সমাজৰ নামগৃহৰ পৰাও কিছু বস্তু তেনেধৰণে চুৰ কৰি লৈ গৈছে আৰু নিচেই কাষতে লাগি থকা আমাৰ শিৱ মন্দিৰৰ দান পাত্ৰৰ পৰা বহুত টকা তেওঁলোকে লুটি লৈ গৈছে। আমি আমাৰ নিকটৱৰ্তী থানাৰ পুলিচ বিষয়াৰ লগত আমি যোগাযোগ কৰিছিলোঁ। তেওঁলোকে কালি আহি এবাৰ আমাৰ ইয়াত পদাৰ্পণ কৰিছিল, আজিও আহিছিল। আজি আহি লৈ পেলাই তেখেতসকলে গাড়ীতে বহি বহি চাই ঘূৰি গৈছে। নাজানো তেখেতলোকে কি পাইছে কি নাপাইছে, কিন্তু আমাৰ ৰাইজৰ দাবী এই চোৰসকলক অতি কম সময়ৰ ভিতৰত কৰায়ত্ব কৰি আমাৰ যি ক্ষতি হৈছে, ক্ষতিসমূহ উদ্ধাৰ কৰি দিলে আমি নথৈ সুখী হ'ম। আপোনালোকৰ ইয়াত কিমান টকা মূল্য ক্ষতি হ'ল? কিমান টকা বুলি ক'বলৈ গ'লে আমাৰ তিনিওটা অনুষ্ঠানৰ পৰা লক্ষাধিকৰ ওপৰত টকা আমাৰ ক্ষতি হৈছে।